এটো হল চিকেনটো লৈছো মই আধা কেজি আৰু ইয়াত দিছো মই গৰম মছলা ৰেড চিলি পাউডাৰ আৰু জিৰা পাউডাৰ আৰু লগতে দিছো অকমান জালুক আৰু এটো মই হানিম এতিয়া হানিকিনি মই 20 মিনিট মান ৰাখি দম তেল গৰম হৈ গল এতিয়া মই ইয়াত দিম পিয়াজ আৰু জলকীয়া পিয়াজখিনি ফ্ৰাই হৈ গল আৰু ইয়াত দিম এতিয়া চিকেনটো দিলো মই আৰু এতিয়া মই এটো অকমান ৰাখি থৈ দিম 10 মিনিট মান এতিয়া 10 মিনিট হৈ গল আৰু এটো মই অকমান হিলাই দিম আৰু নিজে নিজে এটো পানী ওলাইছে আৰু আপোনালোকেও গেছটো নৰমেলত ৰাখিব মানে মিডিয়ামত ৰাখিলে হৈ যাব আৰু এতিয়া মই এটো অকমান হিলাই দিলো আৰু এটো আৰু অকমান 5 মিনিট মান থৈ দিম ৰাখিকিনি এতিয়া ফ্ৰাই কৰি হৈ গল আৰু ইয়াত দিম মই এনেকৈ উকানতে ফ্ৰাই কৰি লৈছিলো চাওক বহুত ধুনীয়াকৈ কালাৰ আহিলে আৰু এতিয়া ইয়াত দিম মই লাই শাকটো মই এনেকৈ গোটা গোটাকৈ দিম এনেকৈ দি দিম এতিয়া মই এইটো উল্টা কৰি দিম আৰু এতিয়া মই এইটো 10 মিনিট মান ঢাকি থৈ দিম এইটো চাওক ফাইনালি মোৰ লাই শাক আৰু চিকেন বনোৱা কমপ্লিট হৈ গল আৰু আজিৰ মোৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আৰু আপোনালোকেও এনেকৈ খাই চাব বহুত ভাল লাগে এইটো চাওক লাই শাকটো বহুত ধুনীয়াকৈ সিজিলে বেছি সিজিব দিয়া নাই বেছি সিজিলেও মানে খাবলৈ বেয়া লাগে এইটো কাৰণে মিডিয়ামত ৰাখিব লাগে এইটো চাওক মোৰ ফাইনালি ভাত ৰেডি হৈ গল আজিৰ মোৰ খানা মই এনেকৈ খাম এতিয়া মোৰ ভাত খাই হৈ গল আৰু বহুত খাই ভাল লাগিল আৰু এনেকৈ আপোনালোকেও বনাই খাই চাব আৰু ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব আৰু আপোনালোকক নেক্সট এটা ভিডিঅ'ত লগ পাই আছো বাই বাই আৰু লগতে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক সবকে গুড নাইট